হেল্ল' এভৰিৱান, আজি মই বনাইছোঁ আম আৰু বুটৰ আচাৰ লগত ভোট জলকীয়া। এই আচাৰটো আপোনালোকে বনাইছেনে? এবাৰ বনাই চাবচোন। প্ৰথমে মই আমখিনি ভালকৈ ধুই সৰুকৈ কাটি লৈছোঁ। তাৰপিছতে এটা চিচাৰ বাউলত আমখিনি মই লৈ ল'ম। বুট 1 কাপ লৈছোঁ। বুটখিনি ভালকৈ ধুই লৈ আমখিনিৰ লগত মিলাই লৈছোঁ। ইয়াতে দিছোঁ মই নিমখ আৰু হালধি। নিমখৰ পানীটোতে আৰু আমৰ পানীটোতে বুটখিনি কোমল হৈ যাব। লগত হালধি আধা চামুচ দি দিছোঁ। ভালকৈ মিলাই লৈ এদিনৰ কাৰণে মই ঢাকি ৰাখিম। ইয়াত এক্সট্ৰা পানী দিব নালাগে। এয়া পিছদিনা মই উলিয়াই এটা ৰ'দত দি দিছোঁ। লগতে ভোট জলকীয়াকেইটা আগতে মই শুকুৱাই ৰাখিছিলোঁ। এয়া কাটি কাটি সৰুকৈ দিছোঁ। বহুত বেছি ৰ'দত দিব নালাগে, নহ'লে বুটখিনি আকৌ টান হৈ যায়। ইয়াত দিবৰ কাৰণে মই মছলা লৈছোঁ চফ 2 চামুচ, জিৰা, এয়া সৰিয়হ 1 চামুচ, আজৱাইন আধা চামুচ, কালজিৰা আধা চামুচ। গোটেইখিনি মই ভালকৈ ভাজি লৈ মিক্সিত মিহি কৰি লৈছোঁ। তাৰপিছতে মছলাখিনি দি দিছোঁ। হালধি আধা চামুচ দিছোঁ আৰু জলকীয়া পাউডাৰ আধা চামুচ। লগতে গোটা ক'লা জিৰাও দি দিছোঁ আধা চামুচ। ধনিয়া পাউডাৰ 1 চামুচ দিছোঁ। মই ধনিয়া পাউডাৰখিনি আগতীয়াকৈ ভাজি গুড়ি কৰি ৰাখিছিলোঁ। গৰম তেল দি দিছোঁ ওপৰত। ভালকৈ এনেদৰে মিক্স কৰি লৈ মোৰ আচাৰ ৰেডি হৈ গৈছে। ইয়াত যিমানেই জলকীয়া দিয়ে সিমানেই ভাল লাগে। আপোনালোকৰ যদি বনাবলৈ ইচ্ছা হয় বনাই চাবচোন এবাৰ, আৰু জলকীয়া যিমান পাৰে দিব পাৰে। এয়া দেখিছেনে ইমান টেষ্টি হয় নহয় খাবলৈ। তাৰপিছতে এটা চিচাৰ বৈয়ামত মই এনেকৈ ভালকৈ ভৰাই লৈছোঁ আৰু 2-3 দিনৰ কাৰণে ৰ'দত এৰি খাব পাৰিম। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে নিশ্চয় লাইক এটা কৰি দিব। থেংক ইউ।